তো আজি মোৰ লগত আছে অমন, ই এবাৰ অইলত চিলেক্ট হৈছে জেই। তো সিলেক্ট হোৱা নাই এতিয়ালৈকে, আছে প্ৰচেছ বহুত। চিলেক্ট মানে ৰিটেনটো ক্ৰেক কৰিছে আৰু সেইটো কথা কৈছোঁ। তো সেইটো কাৰণে তোমাৰ কি কি কিতাপ পঢ়িব লাগে, জাষ্ট কিতাপ কেইখনমানৰ নাম কৈ দিলে হৈ যাব, যিকেইখনে মানে প্ৰথম মানে কাম চলি যাব আৰু পিছত নিজে নিজে আইডিয়া বহিব এক্সপিৰিয়েঞ্চ হোৱাৰ পিছত। কিতাপ কেইখন নাম কৈ দে। ফাৰ্ষ্ট আমি RS কুৰ্মীখন চবেই ইগন'ৰ কৰে, কিন্তু তাতো মানে যথেষ্টখিনি কুৱেশ্যন আছে, সেইখন ফাৰ্ষ্ট কৰিবা। তাৰপিছত RS কুৰ্মীখন লগতে তাৰপিছত এতিয়া ষ্টেণ্ডাৰ্ড চবেই লয় এখন YCT ইউথ কম্পিটিশ্যনখন। মই স্ক্ৰীনত দি দিম বাৰু, YCT ইউথ কম্পিটিশ্যন ন 25,000 কুৱেশ্যনছ আছে। মানে সেইখনৰ পৰা এবাৰ অইলত তেনেকৈ ডাইৰেক্ট কুৱেশ্যন একো নাই অহা, বা যিকোনো এক্সামত তুমি ক'ব নোৱাৰা যে ডাইৰেক্ট আহিব বুলি। কিন্তু কৰিলে মানে কুৱেশ্যনবোৰ যেতিয়া ভেৰাইটিজ কুৱেশ্যন কৰিম, তেতিয়া নতুন কুৱেশ্যন কিবা পালে সেইটো যেতিয়া ৰিচাৰ্চ কৰিবা, তেতিয়া আৰু এক্সট্ৰা 4-5টামান কুৱেশ্যন মানে নিজে কৰিব পাৰিবা। মানে সেইখিনি ৰিচাৰ্চ কৰোঁতে মানে মানে যিকোনো এটা কুৱেশ্যন যেতিয়া আমি ৰিচাৰ্চ কৰি দিওঁ নতুন, তেতিয়া তাৰ আৰু ঢেৰ কথা গম পাওঁ ন তাৰ বিষয়ে। তাৰ ৰিলেটেড কিবা কুৱেশ্যন আহিলেও মানে কৰিব পৰা যায় তেনেকৈ। কম্বাইন কৰিব লাগিব চব মিলাই মেলি। মানে এতিয়া ধৰি লওক YCTখন আৰু RS কুৰ্মী আৰু তেনেকৈ বেলেগ বুক আৰু ল'ম বুলি ক'লে মানে আৰু কুৱেশ্যন ইউটিউবৰ পৰাও কৰিব পাৰা অনলাইন, নহ'লে টেক্সটবুক আছে, টেক্সটবুক এপ। টেক্সটবুক এপটো তাত কি কৰিব? টেক্সটবুক ছাবস্ক্ৰিপশ্যন ল'ব পাৰে, নহ'লে বা কিবা টপিক পঢ়িছা সেই টপিকটো ডাইৰেক্ট গুগলত চাৰ্চ কৰিব পাৰে। গুগলত টেক্সটবুক মই এইটো কথা কৈছিলোঁ আগত। কুৱেশ্যনটো মানে লিখি পিনে textbook.com মাৰিলে আহি যায় কুৱেশ্যন ভালমান। মই এইটো কৈছিলোঁ ন আগত। তেনেকুৱাই। তো আজি আছিলে DV মানে ডকুমেণ্ট ভেৰিফিকেশ্যন, হৈ গ'ল আৰু ভালে গ'লে হৈ গ'ল ন। DV আছিলে, মেডিকেল বুলিয়ে মাতিছিলে, খালি DV কৰিলে আজি। DV দুবাৰ হৈছে নেকি? দুবাৰ হ'ল, আজি মেডিকেল বুলিয়ে মাতিছিলে। এতিয়া মেডিকেলৰ কাৰণে কেতিয়া মাতিব? মেডিকেলৰ কাৰণে আকৌ ফোন কৰিব। DVত একচুৱেলি কি হয়, ডকুমেণ্ট ভেৰিফিকেশ্যন কি হয় না একচুৱেলি কি কৰে মানে ধৰি লওক কোৱাচোন। মানে যি ডকুমেণ্ট আছে চব চেক কৰে আৰু ন? ডকুমেণ্ট চেক কৰে আৰু এই ফটোকপিখিনি লৈ থৈ দিয়ে তেহেঁতি। ফটোকপি ন আগে হৈ গ'লে এবাৰ DV, এতিয়া মানে যিখিনি ডকুমেণ্ট লৈছে সেইখিনি মানে ভেৰিফাই মানে কৰিবলৈ বেলেগ ডিপাৰ্টমেণ্টলৈ পঠাব। যেনেকৈ স্কুললৈ পঠাব, আমাৰ যিখিনি যোনখন ইনষ্টিটিউটৰ পৰা হেৰি কৰিছিলোঁ তালৈ কৰিব ভেৰিফাইৰ কাৰণে তেনেকৈ আৰু সেইটো ছিষ্টেমত যায়। প্ৰচেছটো অকণমান লেণ্ডি হৈ যায় তেনেকৈ। ঠিকে আছে, কিতাপকেইখন মই স্ক্ৰীণত লগাই দিম বাৰু, অৰ্ডাৰ কৰি ল'বা প্ৰথম। ঠিক আছে।